পিছফালে চা আকৌ কৃষ্ণ বোলে পুৱা বেলিকা বোলে ভকত আহিলে কিদৰে আজৰি বোলে লঘু চৰণত বহিবা পাৰা লাগে বোলে আখৰ কথা দিলে পাৰে কৃষ্ণ কৈছে ৰাজপথে ৰজা বোলে জ্ঞাতি পথে গংগা ভকত পথে কৃষ্ণ আজি কৈছে বোলে এওঁলোকৰ বোলে সেই অৰুণৰ ঘৰত এওঁলোকৰ ঘৰত বোলে প্ৰভুৰ চৰণত এভাগে আজি যিহেতু বিশ্ব খনিকৰ দেৱৰ আজি উপলক্ষে পূজা কৰা হৈছে ইয়াতে কৰিবলৈ যাওঁতে অনেকখিনি অপৰাধৰ অপৰাধখিনি মাৰ্জনা কৰি আগলৈকে গুৰু ভগৱতৰ সাহস কৰি ৰাখিব লাগে হৰি কৃষ্ণ কৈছে বোলে কামনা পূৰ্বক যদি কৃষ্ণক ভজৰে তাহাৰ সৈতে চিন্তা কিবাময় যেন কল্পতৰু সবাতো হোৱা বোলে মাগন্তা জনহে পায় ফলদান আতুৰৰ ভৈদুহৰি বিষয় বিকল উদ্ধাৰ প্ৰভু চৰণে কমল উদ্ধাৰ প্ৰভু চৰণে কমল কৃষ্ণ কৈছে নমো নমো নামে প্ৰসন্ন সৰু কহৰি গৈ নিজ দান আপোনাৰ মহিমা বেগৰাকী জীৱ কৰা পৰীক্ষা কৃষ্ণ ইয়াতে বোলে যিখিনি বিশ্বকৰ্মা বোলে সকলোকে বোলে গাড়ীয়ে ঘূৰাই সকলোকে প্ৰভুৱে লাগ দিব লাগে বোলে জলে চলে নিৰাপদে কুশলে মুখলে কন্যাৰে শিক্ষা দীক্ষা সকলোতে সবাৰো কুশলৰ কৃষ্ণ হে প্ৰভু কৃষ্ণ কৈছে বোলে যাৰ পুত্ৰ হৰিত শৰণলৈ দধিৰুদ্ধ বিশ্ব মহন অধিক জলকপিয়া পিতৃকনে টিপিটিক পাৱে পিতৃক আদি কৰি বোলে পিতৃ পিতামহ মাতৃক আদি কৰি মাতৃ মাতামহ যোৱা হৈছে বোলে থকা হৈছে দেখা বাজ হৈ বোলে মহামৃত্যু টাইমে বোলে কোনে থাকিলে হাপি লেখা বাঘে লেখা জমে থাকে দৰা ইকাপৰে গানে গাতে বোলে জোঙা হৈ ভূটানৰ পাছ হ'ব পাৰে বুলি কয় মহামৃত্যু টাইমে যোনধনে আছে সেইধৰণৰ বোলে আজি বিশ্বকৰ্মাৰ প্ৰভুৰ ওচৰত বোলে সেৱা হৈছে বুলি আশীষ কৰি সকলোকে কৃপা কৰিব লাগে মৃত হে প্ৰভু কৃষ্ণ কৈছে বোলে অখণ্ড মণ্ডলম কাৰে ব্যাপ্তং জ্ঞান সৰস্বতম তপনম দংকৃতম তস্मै শ্ৰী গুৰুৱে নমঃ নমঃ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ সৰস্বতী জগত গুৰু ঈশ্বৰ কৃষ্ণ কৈছে বোলে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাজন কৰো তাহান্ত নেই 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 আমাৰ পৰম গুৰু গুৰুনো কৰিলে বোলে ভকত সেৱা কৰি বোলে গুৰু সেৱা কৰিব লাগে বুলি কয় গুৰু কৰিলে শ্ৰীমন্ত শংকৰ বোলে অভেদ ঈশ্বৰ বোলে
হে প্ৰভু কৃষ্ণ কৈছিলে তাৰ হবে পূজিত তাৰ হবে জন কলিযুগে পুৰা আপুনি কৰে কীৰ্তন ইয়াতে বোলে গুৰুলৈ আশীৰ্বাদ দিবলৈ বোলে অনেকখিনি প্ৰাৰ্থ পাৰে গুৰুলে ভাগি তামোল পাণ আগবঢ়াই বন্তি প্ৰজ্বলন কৰি লগতে ভাগি শৰাই অৰ্পণ কৰা হৈছে এইখিনি কৰিবলৈ তেওঁ প্ৰাৰ্থ পাৰে ইয়াতে বোলে সকলোকে বোলে ল'ৰাটিলৈকে বোলে শিক্ষা দীক্ষাই সকলোকে ঘোষণা ৰাখিবলৈ ৰাজনীতি অৰ্থনীতি সকলোকে গুৰুৱে যে কৃপা কৰিব লাগে শ্ৰী শ্ৰী গুৰু